हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ আকৌ এটি নতুন ভিডিঅলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি লৈছো ৰাতিপুৱা চাহ খাবলৈ এইফালে বেটাও বহি আছে হাই কৈ দিয়া গুড মৰ্নিং দিয়া গুড মৰ্নিং আৰু এয়া চাহ খাবলৈ চাহৰ আজি কোৱা লোৱা बैडमिंटन खेली আছে আৰু সাকচোন কাপোৰবোৰ মানে জোট টট মেলি থোৱা আছে বৰষুণ দি আছে বাহিৰত সেইকাৰণে মেলিব পৰা নাই আৰু মই লৈছো এইফালে ফ্ৰুটস কাটিবলে মালভোগ কল সাকচোন বেটাই মালভোগ কল নেখায় হি জাহাজী কল খায় আৰু অৰেঞ্জটো খায় হি জুস বনাই দিলে বিৰাট ভাল পায় খায় খালি এই কলটো নেখায় মই খাই ভাল পাওঁ বাৰু আৰ্ট কৰিছে সাকচোন হি আকি আছে এইবোৰ আৰু এইটো এটা চাইছে আকিছে মোবাইলত আৰু এইকেটা আনে আকিছে হাফাইছো সঁচাকৈ আকিছে আকৌ মই বনাবলৈ লৈছো ভাত আজি এটা সিম্পল কণী ৰেচিপি বনাও বুলি ভাবিছো যেহেতু বনাবলৈও মন যোৱা নাই মানে একেটো ডিউটিলে গৈছে বেটা আৰু মইহে আছো সেইকাৰণে আদা নহৰু আৰু কাজু বাদাম লৈছো ইয়াতে জলকীয়া দিব পাৰে দিলে মই খালি দিয়া নাই বেটা আৰু মইহে আছো তাক ধৰিব পাৰে সেইকাৰণে ইয়াতে দিয়া নাই এয়া আমাৰ পিছা হৈ গল এইখিনি এনেকুৱা হৈছে কেৰাহীখন পাতি তেল দি মই গৰম হ'বলৈ দি এইখিনি বহাই দিলো এনেকে ইয়াতে মই জোখমতে নিমখ হালধি আৰু মছলা পাতি যি দিয়ে মানে জিৰা গুৰি ধনিয়া গুৰি হেনেকে দি দিলো বিলাহী থাকিলে বিলাহীও মিক্সিত গুৰি কৰি দিব পাৰে মই খালি দিয়া নাই গোন্ধটো ভাল নেপাও আৰু এইখিনি মই অলপ সময় ভাজি মানে ধুনিয়া এটা গোন্ধ আহিব ধৰা ইয়াতে পানী দি দিলো এতিয়া উতলি আছে আৰু এতিয়া দি দিম ইয়াতে কণী এয়া দুটা কণী মই বইল কৰি লৈছো দুটা দি দিছো ইয়াতে আৰু এইটো যে আপোনালোকে কণীয়ে নহয় পনীৰ মাছ সব দিব পাৰে বহুত টেস্টি লাগে খাবলৈ এবাৰ বনাই খাব পটকে হৈ যায় বেছি সময় নালাগে আৰু এইখিনি প্ৰায় হৈছে আৰু অকনমান গুট মাৰিলেই হৈ যাব আমাক বেছিকে জোল নালাগে আমি দুটাহে আছো এই কাৰণে আপোনালোকে যিমান হিচাপে ৰাখে ৰাখিব পাৰে আৰু এয়া আমাৰ ৰেডি হৈ গল সাকচোন কি ধুনিয়া লাগিছে দেখিবলৈ খাও খাও লাগিছে নে বাৰু এবাৰ বনাই খাব দেই হাজিলে আহিছো দেই বাই